ফিনলি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু কালি দিয়া ছুপাৰ লেভেলৰ মতে আজি আপোনালোকে ট্ৰেড কৰি কিমান কি টকা উপাৰ্জন কৰিলে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চব একজেক্টলি লেভেল টু লেভেল কাম কৰিছে যোনটো লেভেল হৈছে একজেক্ট তাতে তাৰ পৰাই গৈ ৰিজেকশ্যনলৈ পৰিছে আৰু একদম তাৰ পৰাই একেবাৰে উঠিছে আৰু দেখিছে কিমান পিন পইণ্ট একজেক্ট লেভেলটো কাম কৰে ঠিক আছে এতিয়া আমি শিকোঁ যে আজি ক'ত আমাৰ ছুপাৰ লেভেল আৰু প্ৰাইজেকশ্যনক ব্যৱহাৰ কৰি ভেলিড ট্ৰেড ক'ত আছিলে সেই বস্তুটো আমি এতিয়া শিকিবলৈ চেষ্টা কৰোঁ ঠিক আছে এইখন আমাৰ আজি কালি যোনখিনি লেভেল দিয়া আছিলে আৰু আজিৰ মাৰ্কেটখন ঠিক আছে এতিয়া আমি ফাৰ্ষ্টত আমি যদি এই বস্তুটো যদি অবজাৰ্ভ কৰোঁ ফাৰ্ষ্ট কেণ্ডেল এইটো ডজি কেণ্ডেল বনিছে ডজি কেণ্ডেল বনিলে যেতিয়ালৈকে তাৰ ল'টো ব্ৰেক নকৰে তেতিয়ালৈকে আমি ট্ৰেড নকৰোঁ যেতিয়ালৈকে হাইটো ব্ৰেক নকৰে তেতিয়ালৈকে আমি ট্ৰেড নকৰোঁ ইয়াত 50% লজিকটো প্ৰথমতে নাহে পিছত আহিব ক্লিয়াৰ প্ৰথমতে ইয়াৰ ল'টো ৰেড কেণ্ডেলে ভাঙি দেখুৱাইছে যদিও এই লেভেল পাতৰ পৰা ৰিজেকশ্যন লৈছে আৰু এটা কেণ্ডেল আমাক কনফাৰ্মেশ্যন লাগিব এটলিষ্ট লেভেল পাতৰ তলত ক্লজিং দিয়ক দিব নোৱাৰিলে নেক্সট পাতো দিব নোৱাৰিলে ওপৰলৈ উভতা মাৰি গুচি গ'লগৈ ক্লিয়াৰ চ' ইয়াত আমি এটা ট্ৰেড ওপৰফালে প্লেন আপ কৰিব পাৰোঁ ঠিক আছে ইয়াত আমি ওপৰলৈ প্লেন আপ কৰিব পাৰোঁ ৰিস্কি প্লেয়াৰে ইয়াত ওপৰলৈ ট্ৰেডটা প্লেন আপ কৰিব পাৰে নাইবা আমি ছেফ প্লেয়াৰে কি কৰিম ইয়াৰ হাইটো ব্ৰেক হওক তেতিয়া আমি ওপৰলৈ ল'ম ঠিক আছে চ' এইটো কাৰণে মই ইয়াত ইনক্লুড কৰা নাইবা এতিয়া আমাৰ কি হ'ব এতিয়া যদি সি তেতিয়া আকৌ নোৱাৰি তললৈ ৰিজেকশ্যন দেখুৱাইছে তেতিয়াহ'লে আমাৰ এই ল'কেইটা ব্ৰেক কৰিব লাগিব তেতিয়া আমি ট্ৰেড কৰিম নহ'লে আমি ট্ৰেড নকৰোঁ আৰু নেক্সট কেণ্ডেল আমি কি হ'ল ডাঙৰ কেণ্ডেল এটা ফল হ'ল আৰু ইয়াত ল'কেইটা ব্ৰেক কৰিলে চ' ইয়াত 20 পইণ্টৰ ষ্টপ লছ ৰাখি এই লেভেলটোলৈকে আমাৰ টাৰ্গেট আৰু মই কৈছোঁ ন সদায় যেনেকৈ কওঁ ইয়াৰ লেভেলটো ব্ৰেক কৰি দেখুৱাই যে ৰিজেকশ্যন দেখুৱালে ইয়াৰ এক্সিট খতম আমাৰ ফাৰ্ষ্ট টাৰ্গেট এচিভ হৈ গ'ল যদি এই কেণ্ডেলতে কি এনেকৈ ক্লজিং দিয়া হ'লে ইয়ালৈকে ৱেইট কৰিলোহেঁতেন বাট তেনেকুৱা নিদিলে চ' ৰিজেকশ্যন দেখুৱালে আমি তাত এক্সিট কৰি দিলোঁ ঠিক আছে আমি ইয়াত এক্সিট কৰি দিলোঁ হৈ গ'ল চ' নেক্সট ষ্টেপটো কেতিয়া প্লেন আপ কৰিম যেতিয়া এইটো ইম্পৰ্টেণ্ট চইল জ'ন আছিলে ঠিক আছে এই জ'নটোত যেতিয়া থাকি ইয়াত যেতিয়া এটা বুলিছ পেটাৰ্ণ বনালে ইয়াত আমি ট্ৰেডটা প্লেন আপ কৰিব পাৰোঁ কোনডোখৰলৈকে যাব ট্ৰেডটো লেভেল ঠিক আছে ইয়াত লেভেলটোলৈকে যাব এই ইয়ালৈকে ৱেইট কৰিলোঁ যাহাই নেক্সট কেণ্ডেলৰ ৰেট দিলে ইয়াত ওলাই দিলোঁ ক্লিয়াৰ চ' ইয়ালৈকে আমাৰ দুটাই ট্ৰেড দিছ ইজ ট্ৰেড 1 দিছ ইজ ট্ৰেড 2 দুটাই আমাৰ লজিকেল ট্ৰেড আছিলে আজিৰ এই ছুপাৰ লেভেল আৰু প্ৰাইজ একশ্যনক ব্যৱহাৰ কৰি এতিয়া কালি কি ধৰণে ট্ৰেড কৰিব লাগিব কালিৰ আমাৰ যোনখিনি ছুপাৰ লেভেল সেইখিনিলৈ আমি এতিয়া আগবাঢ়ি যাম এইখন স্ক্ৰীনটো আমি এতিয়া চেঞ্জ কৰি দিওঁ ঠিক আছে এতিয়া এইখিনি চেঞ্জ কৰি নতুন ছুপাৰ লেভেল কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব সেই বস্তুখিনি ইয়াত শ্বেয়াৰ হ'ব আপোনালোকে দেখা পাব অ'কে আমাৰ স্ক্ৰীন আহি গ'ল ইয়াত চাওক এতিয়া কাইলৈ আমাৰ ইম্পৰ্টেণ্ট লেভেল কোনখিনি কাইলৈ আমাৰ মেক্স এইটো জ'ন মই লিখি দেখুৱাই দিছোঁ এই জ'নটো হোল্ড কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট ইয়াক যদি ব্ৰেক কৰে আমি হয়তো বহুত ভয়ংকৰ চেলিং দেখা পাম মেক্স এই জ'নটো ধৰি ৰখাটো বহুত ইম্পৰ্টেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট আমাৰ ছাপৰ্ট হিচাপে কাম কৰিব ইয়াক যদি ধৰি ৰাখিব নোৱাৰে আৰু আমি তলৰ যোনখিনি লেভেলছ আছে সেই লেভেলছখিনিলৈকে দেখা পাম তলতো আৰু লেভেলছ আছে অলপ আমি এইখন ওপৰলৈ দি দিওঁ তলৰ লেভেলছখিনি ওলাব এতিয়া অলপ ওপৰলৈ দি দিওঁ অ'কে অকণ তললৈ অ'কে এডজাষ্টেড অ'কে চ' এইখিনি আমাৰ ইম্পৰ্টেণ্ট লেভেল হিচাপে লেভেল টু লেভেল আমি কাম কৰিব লাগিব ওপৰৰ পৰা কোনফালৰ পৰা ৰিজেকশ্যন পাব পাৰোঁ বা কোনফালে কি হ'ব পাৰে এটা বস্তু মন কৰিব যদি আমাক কাইলৈ ইয়াত ভাল বুলিছ পেটাৰ্ণ বনায় কাইলৈ ইয়াত যদি ভাল বুলিছ পেটাৰ্ণ বনায় মাৰ্কেটে আকৌ 40% বা 50% বা 60% ৰিকভাৰী ল'ব পাৰে যদি 60% ৰিকভাৰীত যদি ছাকচেছ হয় তেতিয়া মাৰ্কেটে ফুল 100% ফলটো ৰিকভাৰী ল'ব পাৰে লেটছ চি অবজাৰ্ভ কৰিব আৰু কাইলৈ হয়তো কি হ'ব পাৰে পচিবিলিটি আমি কেনেকৈ মাৰ্কেটৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰোঁ আইডাৰ মাৰ্কেট কাইলৈ ওপৰত খোল খাই তললৈ আহি ছাপৰ্ট লৈ উৰি গুচি যাব এইটো এটা পচিবিলিটি হ'ব পাৰে আইডাৰ মাৰ্কেট তলত খোল খাই এটা বুলিছ পেটাৰ্ণ বনাই ৰিকভাৰী লৈ ল'ব এইটো এটা পচিবিলিটি হ'ব পাৰে আৰু যদি মাৰ্কেটে ওপৰত খোল খাই ইয়াত যদি ছাপৰ্ট ল'ব নোৱাৰি অলপ ছাপৰ্ট লৈ দেখুৱাই যদি ব্ৰেক কৰি দিয়ে পূৰা তললৈ পৰিব ক্লিয়াৰ চ' এইকেইটা হৈছে মাৰ্কেট পচিবিলিটি কাইলৈৰ কাৰণে বা যদি ফ্লেট অপেনিং হয় আমি যেতিয়ালৈকে ইয়াৰ ল'টো ব্ৰেক নহয় বা যেতিয়ালৈকে আমাৰ এই লেভেলটো ব্ৰেক নহয়
এই লেভেলটো 21,759 তেতিয়ালৈকে আমি তলৰফালে প্লেন আপ নকৰোঁৱেই ঠিক আছে অ'কে আৰু যদি আপছাইডত যদি প্লেন আপ কৰিবলৈ হয় এই লেভেলটোৰ ওপৰত প্লেন আপ কৰিম 21,860 ইয়াৰ ওপৰত গ'লে আমি আপছাইডৰ ট্ৰেড প্লেন আপ কৰিম একৰ্ডিং টু লেভেল ক্লিয়াৰ চ' এইখিনি আছিলে কাইলৈ ট্ৰেড কৰিবলৈ আমাৰ লেভেলখিনি এবাৰ লেভেলখিনি মই কৈ দিছোঁ 21,788 তাৰ তলত 21,759 তাৰ তলত 21,715 তাৰ তলত 21,670 আপছাইডৰ যদি আমি ট্ৰেড যদি প্লেন আপত দেখোঁ তেতিয়া আপছাইডৰ লেভেল হ'ব 21,833 21,860 21,907 21,951 একৰ্ডিং টু লেভেলছ আৰু একৰ্ডিং টু প্ৰাইজ একশ্যন আপোনালোকে ট্ৰেড কৰক বাকী বিফৰ টেকিং এনি ট্ৰেড কনচাল্ট ইয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ মই আপোনালোকৰ কোনো ফাইনেন্সিয়েল এডভাইজাৰ নহয় আৰু ইয়াত কোনো ইনভেষ্টমেণ্ট বা ট্ৰেড কৰিবলৈ মই কোনো গেৰাণ্টি প্ৰফিট ইত্যাদি একো কথা আপোনালোকক ইয়াত মেনশ্যন কৰা নাই অনলি ফৰ এডুকেশ্যন পাৰ্পজ এই বস্তুখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যাতে আপোনালোকে বুজি পায় আৰু এই এক্সপিৰিয়েঞ্চখিনি যোনখিনি মই ইয়াত শ্বেয়াৰ কৰোঁ তাৰপৰা যাতে দুই এটা কথা শিকিব পাৰে আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন কিপ